मदर है क्या आप? ग्रैंडमदर? Okay, very good. Okay, what's your name? Okay, do you like Assamese people or Indian people? আমি ৰাস্তাত আহি থাকোঁতে আমাৰ অসমৰ কেইজনমান আমি তাৰাক লগ পালোঁ, যিয়ে নেকি আমাৰ কি বুলি কয় ভূটানত কাম কৰি আছে। এটা বস্তু ইয়াতে জানি পেলাই আমি আচৰিত হৈছোঁ যে আমাৰ ভাৰততকৈ ইয়াতে যিটো নেকি ইয়াতে ৱেজেছটো কি হয় অলপ বেছি হয়, ইয়াতে হাজিৰাটো অলপ বেছি হয়। দাদা সুধিলোঁ যে দাদা ইয়াতে হাজিৰাটো কিমান দিয়ে ইঞ্জিনিয়াৰ? 600 টাকা দিয়ে। 700 টকাও দিছেগৈ লেবাৰ হাজিৰা আৰু মিস্ত্ৰী দিলাৰ 1000 1200 1500 টাকা ইমান দিয়ে। ইমান দিয়ে। আমাৰ ভাৰতত কিমান দিয়ে? ভাৰতত 600 টাকা মিস্ত্ৰী হাজিৰা, লেবাৰ হাজিৰা 400 450। তো এনেকৈ হ'লেতো চলিব নোৱাৰি ন? চলিব নোৱাৰে। চলিব নোৱাৰে। কিন্তু ভূটান এখন দুখীয়া দেশ হোৱাৰ পিছতো মানুহখিনিক যেনেকৈ নেকি হাজিৰা চাজিৰা দি আছে বা চলিবৰ কাৰণে যদি সুবিধা দিছে, কিন্তু ভাৰতত সেই ব্যৱস্থাটো নাই। নাই নাই। ভিডিঅ'টো এফালেও কৰিবি ভাই, অলপ পিছু হৈছোঁ এইখিনি কাটি দিম মানে। অ'কে। তো ভাৰতত কিন্তু সেই ব্যৱস্থাটো নাই। আজি শ্ৰমিকসকলে কিন্তু চাহ শ্ৰমিকসকলে কিন্তু আজিও ভাৰতত চাহ শ্ৰমিকসকলে 195 টকা নে 200 টকাও হয়তো নাপায় নে 215 টকা পায়। গোটেই দিনটো কাম কৰি কিনে 200 টকাত এখন ঘৰ চলিব নোৱাৰে। আজি ভাৰতৰ পৰা সেইকাৰণে ইয়াতে কাম কৰিব লগা হৈছে। আপোনালোকে নিজে চিন্তা কৰক, হয়নে দাদা? কি কয়? হয় হয় হয়। তো যদি ভাৰতত যদি তেনেকৈ সুবিধা থাকিলে হয় নিশ্চয়ভাৱে আমাৰ ইয়াত আহিব নালাগে। ভূটানত এনে চাবলগীয়া বস্তুনো কি কি আছে? আপোনাৰ মন্দিৰ আছে, মনেষ্ট্ৰি আছে, তাৰপিছত আপুনি সৰু সৰু পাৰ্কবিলাক আছে। আকৌ ইয়াৰ ঘৰ ডিজাইনবিলাক বেলেগ, এইটো চাবলৈ ভাল। ঘৰৰ ডিজাইনটো খুব ধুনীয়া বেছি হয়। আৰু তাৰ উপৰি ইয়াত যিমানখিনি আমাৰ মংক পোৱা যায় ন, কি বুলি কয় বৌদ্ধ ভিক্ষুক আছে, মনেষ্ট্ৰিবিলাক আছে, সেইবিলাকো চাব পৰা যাব। এনে ভিতৰত সোমাব পৰা যাব। তো ইয়াৰ পৰা বেছি দূৰ নহয় ন? বেছি দূৰ নহয়, আপোনাৰ 2 কিলোমিটাৰ। আমাৰ এনে ভাৰতৰ মানুহ কিমান মান আহে ইয়াতে বা অসমৰ মানুহ? অসমৰ মানে এই ডিচেম্বৰ আৰু জানুৱাৰীতে বেছিভাগ টুৰিষ্টবিলাক আহে ইয়াতে ন? ঘূৰিবৰ কাৰণে। যিহেতু মিনিমাম কিমান আহে সিহঁতে? বহুত আহে ন? 300 জনমান আহে আৰু। তো আপোনালোকে দিনত ইয়াতে কাম কৰে আৰু গধূলি হ'লে যায়গৈ? ইয়াতে অসমৰ ক'ত থাকে? ইয়াতে আমাৰ বৰ্ডাৰত। বৰ্ডাৰত থাকে। তো অৰিজিনেল ঘৰটো আমাৰ ক'ত বুলি ক'লে? পানেৰীৰ ওচৰে পাজৰে নেকি? অঁ অঁ পাৰ্কি, অঁ গম পাইছোঁ কুমাৰীকাটা। ঠিক আছে, লগ পাম। থেংক ইউ। মাদাৰ है क्या आप? ग्रैंडमदर? ओके, वेरी गुड. Okay, what's your name? Okay, do you like Assamese people or Indian people? No. Why? Because You Bhutanese are very beautiful and very kind and very generous. And we like Bhutanese people a lot. Very cleanliness and civic sense is so high. We like Bhutanese people and we adore Bhutanese people. We appreciate your culture, your day-to-day activities. Bro, say something. Say something, bro. What's your name? You always hiding, huh? When I first asked you, you answered me. Now you are hiding. Okay. no, Okay, thank you.